আপোনাৰ মোৰ চকুৰ সন্মুখৰ প্ৰাকৃতিক জগতখনক এনেকুৱা কিছুমান বস্তু আছে যিবোৰ হয়তো আমি সততে গুৰুত্ব নিদিওঁ কিন্তু সেই সৰু বস্তুবিলাকৰ মাজত এনেকুৱা কিছুমান ডাঙৰ ৰহস্য জড়িত হৈ আছে যিবিলাকে আমাক পাৰ্থিক জগতখনত এক নতুন ঘটনাৰ ৰহস্য উদ্ঘাটন কৰাত সহায় কৰে প্ৰকৃতিখনক যদি আমি এক বৃহৎ কলেবৰ গ্ৰন্থ বুলি আমি ধৰি লওঁ তেন্তে এই গ্ৰন্থৰ এটা পৃষ্ঠাই আমাক নতুন জ্ঞানৰ সন্ধান দিব আৰু সেই জ্ঞানৰ লগত জড়িত হৈ থকা বৈজ্ঞানিক তত্ত্ববোধে আমাক এক নতুন দিশৰ সন্ধান দিব বিজ্ঞানৰ এক জোৱাৰ আনিব কেৱল অধ্যয়ন কৰিলে নহ'ব এই ঘটনা পৰিঘটনাসমূহৰ বিষয়ে ভালদৰে এটা বৈজ্ঞানিক বিশ্লেষণ কৰিব পৰা মানসিকতাও সকলোৰে থাকিব লাগিব তেতিয়া দেখিব আমাৰ পৃথিৱীখনৰ প্ৰত্যেকটো ঘটনা পৰিঘটনাই আমাৰ বাবে হ'ব আমোদজনক নমস্কাৰ মই ৰিয়া আৰু সকলোকে অন্য এটি ব্যতিক্ৰমী অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আজি আমি বৰ্তমানে উপস্থিত আছোঁ যোৰহাট ছায়েন্স চেণ্টাৰ আৰু ইয়াৰ প্লেনেটৰিয়ামত য'ত আমি মত বিনিময় কৰিম ইয়াৰ তত্ত্বাৱধায়ক ডক্টৰ প্ৰণৱজ্যোতি চেতিয়াৰ সৈতে বিজ্ঞানৰ বহুতো নানা ধৰণৰ সৰু ডাঙৰ ঘটনা আৰু যিবোৰ সকলোকে হয়তো অনাগত সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলৰ বাবে হ'ব এটা উপকৃত বিষয় বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ পৰা আজিৰ দিনটোলৈকে বিজ্ঞান আমাৰ জীৱনত অপৰিহাৰ্য অংগ যাৰ অবিহনে দৈনন্দিন জীৱন অবিকল সৃষ্টিৰ পাতনিটো বিজ্ঞান আছিল আজিও আছে আৰু ভৱিষ্যতেও থাকিব চাক্ষুষ দৃষ্টিত থকা পাৰ্থিৱ আৰু অপাৰ্থিৱ জগতখনৰ ঘটনা পৰিঘটনাসমূহে পৃথিৱীখনত জীয়াই থকাৰ মাদকতাই সুকীয়া কৰি তোলে এই আমোদজনক বস্তুবোৰ যেতিয়াই পৰ্যবেক্ষণ নিৰীক্ষণ প্ৰশিক্ষণ বিশ্লেষণ কৰা হয় তেতিয়াই সৃষ্টি হয় বৈজ্ঞানিক মানসতা আজিৰ প্ৰতিবেদনত আমি আগবঢ়াইছোঁ বিজ্ঞানক ছাত্ৰ ছাত্ৰী তথা জনসাধাৰণৰ মাজত আমোদজনক কৰি সাধাৰণভাৱে আকৰ্ষণীয়কৈ বৈজ্ঞানিক জগতৰ নানান কথা প্ৰচাৰ কৰা অসমৰ বিশিষ্ট বিজ্ঞানী ডক্টৰ প্ৰণৱজ্যোতি চেতিয়াৰ সৈতে মত বিনিময় কৰা এই অনুষ্ঠান তেখেত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ তত্ত্বাৱধায়ক যিজনে প্ৰতিনিয়ত প্ৰকৃতিৰ সৈতে বাস্তৱ জগতক সামঞ্জস্য ৰাখি বৈজ্ঞানিক চিন্তাধাৰাৰ উন্মেষ ঘটোৱাত অহোপুৰুষাৰ্থ কৰিছে পৃথিৱীখন সঁচাই বৰ অদ্ভুত আমাৰ নিত নৈমিত্তিক ঘটনাৰ ভিতৰত এনেকুৱা কিছুমান ঘটনা পৰিঘটনা ঘটি থাকে হয়তো আপুনি মই সততে চকু নিদিওঁ কিন্তু প্ৰণৱদাই চকু দিয়ে সেয়া আমি জানো গতিকে প্ৰণৱদা আপুনি বিজ্ঞান শিক্ষাক আমাৰ সমাজলৈ আগবঢ়াই দিবৰ কাৰণে মনোগ্ৰাহী কৰিবৰ কাৰণে বহুতো পদক্ষেপ লৈছে যিবোৰ আমি সকলোৱে দেখি আহিছোঁ শুনি আহিছোঁ জানি আহিছোঁ আৰু বহুত উপকৃত হৈ আহিছোঁ এই বিষয়ে কি ক'ব পাৰোঁ এই বিষয়ে মই ক'বলৈ হ'লে এনেকুৱা হ'ব যে মই হ'লোঁ এজন বিজ্ঞানৰ কৰ্মী সাধাৰণ কৰ্মী আমি বিজ্ঞানক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত কিছু কাম কৰি আছোঁ আৰু সকলোৱে জানে যে মই যোৰহাট বিজ্ঞান কেন্দ্ৰ তাৰকাগৃহত মই তত্ত্বাৱধায়ক হিচাপে কৰি আছোঁ গতিকে আমাৰ মূল কামটোৱে হৈছে যে বিজ্ঞানক মানুহৰ মাজলৈ কেনেকৈ জনপ্ৰিয় কৰি দিব পাৰোঁ গতিকে জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত কিছুমান আমি আহিলা লওঁ আপোনালোকে যি গেলেৰিজবিলাক দেখিছে গেলেৰিজবিলাকত আমি কিছুমান বস্তু ৰাখিছোঁ যিবিলাক বস্তু দি মানুহক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে ঠিক তেনেকৈ আপুনি লেফ্ট ছাইডে যদি চাই এইবিলাক টেলিস্কোপ আমি ৰাখিছোঁ টেলিস্কোপ আজি ল'ৰা ছোৱালীয়ে জানে যে হোৱাট ইজ টেলিস্কোপ মানে দূৰবীণ এটা কি হয় কি কাৰণে লাগে কিন্তু আজি আপুনি 10 বছৰ আগলৈকে যদি চাই যে নামটোৱে শুনিছিলে কোনোবাই হয়তো দেখা নাই গতিকে এইবিলাক লৈ সিহঁতক আমি মহাকাশৰ যিবিলাক ঘটনা পৰিঘটনা সেই ঘটনাবিলাক দি পেলাই সিহঁতৰ মনত এটা কাল্পনিকভাৱে এটা মানে সৃষ্টি কৰিব চেষ্টা কৰোঁ যে ইমাজিনেশ্যনটো ডেভেলপ কৰিব চেষ্টা কৰোঁ গতিকে তেনেধৰণৰ বহুখিনি কাম আমি কৰি আছোঁ বা ব্যক্তিগত পৰ্যায়তো মই কৰিছোঁ বা আমাৰ যিটো আনুষ্ঠানিক আমাৰ যোৰহাট ছায়েন্স চেণ্টাৰ প্লেনেটৰিয়ামৰ বহুখিনি কাম আমি তেনেকৈ কৰিছোঁ কিন্তু আমাৰ সকলোৰে উদ্দেশ্য এটাই যে বিজ্ঞানক আমি জনপ্ৰিয় কৰিব লাগে মানুহৰ মনবিলাক বৈজ্ঞানিক দৃষ্টিভংগীৰে ভৰপূৰ হ'ব লাগে তো সেইটোৱে আমাৰ উদ্দেশ্য গতিকে তেনেধৰণে বহুখিনি কাম কৰি আছোঁ আমি গতিকে আপোনালোকে আমাৰ কাম কৰাৰ ক্ষেত্ৰত আপোনালোকে কি দেখিছে সেইটো কথা আপোনালোকৰ বিচাৰ্য বিষয় হ'ব পাৰে যদি আপুনি মোক কিবা কিবি কৈ এটা দুটাকৈ যদি কিবা দুই এটা কথা সুধি যায় তেতিয়াহ'লে হয়তো মই ক'বলৈ সুবিধা পাম যে কোনখিনি কাম কৰিছোঁ বা কেনেকৈ কি কৰিলে ভাল হয় ভাল নহয় ইত্যাদি কথা প্ৰণৱদা এনেই এটা যদি টপিক আমি সকলোৰে মাজত এৰি দিওঁ সেই বস্তুটো হয়তো কোনোবাই আঁকোৱালি নল'বও পাৰে মানে ইমান আমোদ নাপাবও পাৰে কিন্তু তাক আমোদজনক কৰিবৰ কাৰণে আপুনি যি প্ৰয়াস কৰে সেই তাৰ বিষয়ে অকণমান কওকচোন আমোদজনক কৰিবৰ কাৰণে এনেকুৱা হয় যে আমি মানুহক আচলতে চাব লাগিব আমাৰ মানুহবিলাকৰ মনবিলাক কিহেৰে ভৰি থাকে কি ভাল পায় কি বেয়া পায় কিন্তু এটা কথা আমি সকলোৱে স্বীকাৰ কৰিব লাগিব যে ফান যিটো আনন্দধৰ্মী যিটো কথা সেই বস্তুটো মানুহে সকলোৱে ভাল পায় তেওঁলোকৰ লেঠাজি নাথাকে গতিকে বিজ্ঞান শিকাওঁ আহা বুলি ক'লে মানুহটোতো পূৰা ভাগিব মানুহে ভাল নাপায় সেইটো কিন্তু বিজ্ঞানক অকণমান মনোগ্ৰাহীকৈ দেখুওৱাৰ ক্ষেত্ৰত ধৰি লওক আপুনি সৰু এক্সাম্পল এটা বস্তু এটা আপুনি বিজ্ঞানৰ কথা ক'ব খুজিছে প্ৰথম অৱস্থাতে আপুনি যদি তাৰ ভিতৰৰ বিজ্ঞানটো ক'বলৈ
যায় তেতিয়াহ'লে মানুহে পূৰা ভাগিব গতিকে প্ৰথম অৱস্থাত সেই বস্তুটোৰ প্ৰয়োজনীয়তা কি বা তেওঁৰ কাৰণে কিয় প্ৰয়োজন তো সেই কথাখিনি আপুনি লৈ যাব লাগিব এতিয়া মই আপোনাক উদাহৰণ হিচাপে দিছোঁ ধৰি লওক যে মই কিছুমান চাইণ্টিফিক ভিডিঅ'জ বনাই মানুহৰ মাজত এৰি দিওঁ চাইণ্টিফিক ভিডিঅ'জ বনাই পেলাই মই প্ৰথমতে তেওঁলোকক বিজ্ঞানৰ কথাটো ক'বলৈ নাযাওঁ COVID-19 হ'ল COVID-19ৰ প্ৰথমতে যদি আপুনি ভাইৰাছটোৰ কথা ক'বলৈ যায় তেতিয়াহ'লে মানুহে কেতিয়াও আপোনাক বিশ্বাস নকৰিব বা COVID-19 কি হয় কিয় আহিছে আপোনাৰ কাৰণে আপোনাক কি কৰিব পাৰে সেইখিনি ফাৰ্ষ্ট টাইম আপুনি তেওঁলোকক মানে সেই চেন্সটো দিব পাৰিব লাগিব তাৰপিছত আপুনি COVID-19 ভাইৰাছটোৰ বিষয়ে কওক ভাইৰাছটোতো মই দেখুৱাই দিব নোৱাৰোঁ চবৰে তো গতিকে তেনেধৰণে আচলতে আনন্দধৰ্মীভাৱে কিছুমান বস্তু তেওঁলোকলৈ এৰি দিব লাগিব চ' গতিকে সেইটো আপুনি কেতিয়াবা লেকচাৰো তেনেকৈ কৰিব পাৰে কেতিয়াবা আপুনি বস্তু এটা মডেলিং আপুনি দিব পাৰে বা কেতিয়াবা আপুনি কিছুমান ভিডিঅ'জ এৰি দিব পাৰে বিভিন্ন মাধ্যমত তেনেকৈ আপুনি কৰিব পাৰে চ' বাকী আপুনি কোনটো কথাত মিন কৰিছে সেই কথাটো মোক যদি আপুনি সোধে বা উলিয়াই দিয়ে তেতিয়াহ'লে মই ডাইৰেক্টলি পইণ্ট আউট কৰি পেলাই সেই কথাটো ক'ব পাৰোঁ আজি আনুষ্ঠানিকতাৰ বাহিৰত আমি অকণমান প্ৰাকৃতিক পৰিৱেশলৈ যাওঁ গতিকে যিহেতু বিজ্ঞানৰ কথা পাতি আছোঁ আৰু আপোনাৰ লগত ঘটনা পৰিঘটনাসমূহৰ কথা পাতি আছোঁ যিটো আমি আমোদ লৈছোঁ দৰ্শকক দিয়াৰ লগতে আমিও নিজেও লৈছোঁ হয় আমি যদি বাহিৰলৈ ওলাই যাওঁ সেইটো বৰ ভাল কথা হ'ব কাৰণ কেলৈ আমি এটা প্ৰাকৃতিক পৰিৱেশত বহি পেলাই কথাখিনি আলোচনা কৰিব পাৰিম কিন্তু মই আপোনাক এটা কথা কওঁ যে তোমাক এটা কথা কওঁ যে সঁচাকৈ প্ৰকৃতিতহে আচলতে বিজ্ঞানটো শিকিবৰ কাৰণে বেছি ভাল কাৰণ কেলৈ ছায়েন্স ইজ দি ছিষ্টেমেটিক ষ্টাডি অফ নেচাৰ মানে প্ৰকৃতিক অধ্যয়ন কৰিলেহে বিজ্ঞানটো পোৱা যায় বিজ্ঞান কোনেও সৃষ্টি কৰিব নোৱাৰে প্ৰকৃতিতে বিজ্ঞান আছে বলক আমি প্ৰকৃতিলৈ যাওঁ অলপ বিজ্ঞানৰ কথা আলোচনা নিশ্চয় তেতিয়াহ'লে আজি আমি প্ৰকৃতিৰ বুকুলৈ যাম আৰু প্ৰকৃতিৰ বিভিন্ন ঘটনা পৰিঘটনাসমূহ আমি স্বচক্ষে প্ৰত্যক্ষ কৰিম আৰু আমাৰ প্ৰণৱ দাৰ পৰা ইয়াৰ এটা বৈজ্ঞানিক বিশ্লেষণ আমি দৰ্শকৰ আগত দাঙি ধৰিম বিজ্ঞানৰ ঘটনা পৰিঘটনাসমূহ বুজিবলৈ প্ৰয়োজন এটা অনুসন্ধিত মন প্ৰতিটো বস্তুতেই জড়িত বিজ্ঞানক ভালদৰে অনুসন্ধান কৰিলে বিজ্ঞানৰ প্ৰকৃত সোৱাদ পাব পাৰি বিজ্ঞানক বিশ্বাস কৰিলে বিজ্ঞান আমাৰ জীৱনত হৈ পৰিব আশীৰ্বাদ স্বৰূপ অন্ধবিশ্বাসবোৰ দূৰ কৰি ঘটনাৰ প্ৰকৃত সত্যাসত্য নিৰূপণ কৰি আগবঢ়াতেই বৈজ্ঞানিক মানসিকতাৰ উত্তৰণ হয় এই ক্ষেত্ৰত ডক্টৰ প্ৰণৱজ্যোতি চেতিয়াই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বিজ্ঞানসন্মত এখন সুস্থ সমাজ প্ৰতিষ্ঠা কৰিবলৈ চৌদিশে নিৰিবিলি বতাহ আৰু সেউজীয়া মাথো সেউজীয়া এই ছায়েন্স পাৰ্কত আহি ইমান ভাল লাগিছে কি ক'ব কিন্তু আজি মত বিনিময় কৰিম আৰু মাত্ৰ অনুভৱে কৰিব পাৰিছোঁ আপোনালোকৰ কাম কাজসমূহ কিন্তু এই যে গ্লোব দেখা পাইছোঁ মানে যিটো আপোনালোকে মডেল স্বৰূপত যে সজাই থৈছে ইয়াত কি আছেনো এইটো আচলতে আপুনি চাবলৈ গ'লে এটা গ্লোব আমি পৃথিৱীখন ইয়াত মানে ৰাখিছোঁ পৃথিৱীখনৰ বস্তুটোত কিন্তু ইয়াতে আমি মানুহক এটা বিজ্ঞান দিব চেষ্টা কৰিছোঁ কাৰণ কেলৈ এজন বিশেষ মানুহক আমি পৰিচয় কৰাই দিব খুজিছোঁ আপুনি যদি মন কৰে এই জেগাটোতে এজন বিশেষ বিখ্যাত মানুহক আমি ভাৰতীয় লোকক ভাৰতীয় বিজ্ঞানীক আমি মানুহক ভিজুৱেলাইজ কৰিব চেষ্টা কৰিছোঁ এয়া হ'ল আপোনাৰ ছাৰ CV ৰমন যিজনে আমাৰ ভাৰতলৈ বিজ্ঞানত প্ৰথম নোবেল পুৰস্কাৰ আনিছিলে চ' তেখেতৰ আমি ইয়াত ফটোখন ইয়াত দেখুৱাইছোঁ মানুহে যদি এটা নিৰ্দিষ্ট দূৰত্বত যদি থিয় হৈ চায় আমি যিধৰণে চাবলৈ ক'ম তেওঁ যদি এটা ভিজুৱেলাইজ কৰি চায় তেতিয়াহ'লে ছাৰ CV ৰমনৰ মুখখন তেওঁ ইয়াতে দেখিব এয়া হ'ল ছাৰ CV ৰমনৰ টুপিটো আৰু ইয়া হ'ল তেখেতৰ উঠ পৰ্যায় ইয়া হ'ল চকু মাত্ৰ তেখেতে ইয়াতে চালে নেদেখিব এটা নিৰ্দিষ্ট দূৰত্ব আমি দিছোঁ সেই দূৰত্বৰ পৰা চালে মানে দেখিব পাৰিব গতিকে যেতিয়া মানুহজনৰ মুখখন আইডেণ্টিফাই কৰিব ইয়াত আমাৰ ভিজিটৰে তেতিয়া আমি ছাৰ CV ৰমনৰ বিশেষ কথাখিনি আমি তেওঁক জনাব পাৰিম কিন্তু যদি আমি এইটো ভিজুৱেলাইজ নকৰি যদি আমি ছাৰ CV ৰমনৰ ছায়েন্সৰ কথা কওঁ যে ৰমন এফেক্টৰ কথা কওঁ তেতিয়াহ'লে মানুহে নাচাব নাভাবিব ফাৰ্ষ্ট টাইম আমি মানুহৰ মনত সেই মানুহজনৰ কিউৰিচিটি এটা আমি দিব খুজিছোঁ তাৰপিছত আমি কওঁ যে আমাৰ ভাৰতীয়সকল এইজন বিশেষ বিজ্ঞানীৰ প্ৰতি আমি শ্ৰদ্ধাশীল হ'বই লাগিব কাৰণ কেলৈ তেখেতৰ মেমৰিতে আমি আচলতে আহিবলগীয়া যিটো 28 ফেব্ৰুৱাৰী নেশ্যনেল ছায়েন্স ডে সেই ছায়েন্স ডেটো পাতোঁ আৰু সেইজনেই হ'ল বিজ্ঞানী যিগৰাকীয়ে ৰমন এফেক্ট আৱিষ্কাৰ কৰাৰ কাৰণে নোবেল পুৰস্কাৰ বিজ্ঞানৰ দিশত ভাৰতলৈ প্ৰথম নোবেল পুৰস্কাৰ আহিছিলে গতিকে তেনেকৈ আমি আচলতে এক্সিবিটছবিলাক ৰাখোঁ যে মানুহৰ মনত কিউৰিচিটি আমি এটা ডেভেলপ কৰোঁ তাৰপিছত আমি বিজ্ঞানৰ কথাটো তেওঁলোকক আলোচনা কৰোঁ তেনেধৰণৰ কথা ডেটছ কল ছায়েন্স কেনেকৈ আহে মনলৈ বাৰু আমাৰবিলাকে এইটো ভাবিম এইবোৰ টুকুৰা কিবা কিবি বহুত আছে কিন্তু ইয়াৰ মাজতে যে বেলেগ এটা ধাৰা সোমাই থাকিব পাৰে এই ধাৰাবিলাকে আচলতে বিজ্ঞানৰ আমাৰ উপাদান বুলি ক'লে একজেক্টলি সেইটো ক'বই লাগিব আপুনি কাৰণ কেলৈ আপুনি চাওক বিজ্ঞানক যদিও মানুহে বিশেষভাৱে ভাল নাপায় কিন্তু আপুনি কওক যে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি হোৱালৈকে আপুনি এনে এটা বস্তু মোক উলিয়াই দিয়ক যিটো বস্তু আপোনাৰ বিজ্ঞানৰ অৱদান নহয় আপুনি যি ধৰণে আছে আজি চুলিখিনি ষ্ট্ৰেইটেন কৰি আহিছে লিপষ্টিক লগাইছে ড্ৰেছ কৰিছে মই এই কোট চোলা পিন্ধিছোঁ কোনটো বস্তু বিজ্ঞানে আপোনাক দিয়া নাই কিন্তু আপুনি সাম্প্ৰতিক সময়ত পৰিস্থিতি যদি আপুনি চাই চৌকাষে যদি চাই মানুহেতো বিজ্ঞানৰ প্ৰতি ইমান আকৰ্ষিত নহয় গতিকে বিজ্ঞানটো আচলতে মানুহে কনচেপ্টটো ভালকৈ ল'ব পৰা নাই বিজ্ঞানটো কোনেও সৃষ্টি নকৰে কোনো বিজ্ঞানীয়ে বিজ্ঞান সৃষ্টি নকৰে মাত্ৰ এইটো প্ৰকৃতিত সোমাই থকা বস্তুটো বিজ্ঞানীয়ে উদ্ধাৰ কৰি আনি মানুহক দিয়ে
সেইটো কয় আৱিষ্কাৰ সেই আৱিষ্কাৰক যদি মনৰ কৌশল প্ৰয়োগ কৰিলে কৌশল প্ৰয়োগ কৰাৰ লগে লগে কি হয় এটা নতুন উদ্ভাৱন হয় ধৰি লওক যেনেকৈ মোবাইলত যি ধৰণে ইলেক্ট্ৰমেগনেটিক ৱেভৰ জৰিয়তে যেনেকৈ কাম হয় মোবাইলটোৰ জৰিয়তে আজি মই ইয়াত ফোন কৰিলে আমেৰিকাৰ মানুহজনে ধৰিব পাৰে গতিকে ইলেক্ট্ৰমেগনেটিক ৱেভ সেইটো যায় সেই ৱেভটো বিজ্ঞানে সৃষ্টি কৰা নাই আচলতে সেই ৱেভৰ নেচাৰটো সৃষ্টি কৰা নাই বিজ্ঞানে সেইটো আৱিষ্কাৰ কৰিছে কিন্তু তাক প্ৰয়োগ কৰি এই আহিলাটো উলিয়াইছে দিছ ইজ দি মোবাইল চ' আমাৰ এইটোৱেদি আমাৰ ছ'চাইটিখন ডেভেলপ কৰি লৈ গৈ আছে চ' গতিকে বিজ্ঞান আমাৰ প্ৰকৃতিত আছে মানে ছায়েন্স নেচাৰত আছে উই হেভ টু এক্সপ্ল'ৰ ডেট চাইণ্টিফিক ৰুলছ কথাটো হ'ল সেইটো সেই বস্তুটোকে আমি মানুহক বুজাব লাগে চ' গতিকে আমি বিভিন্ন ধৰণেৰে আহিলাৰে আমি কিউৰিচিটি ডেভেলপ কৰি মানুহৰ মাজলৈ সোমাবৰ চেষ্টা কৰোঁ কিন্তু মানুহৰ প্ৰকৃতিও অলপ বেলেগ ধৰণে মানুহে এই ডাইৰেক্ট যিবিলাক মই কৈ আছোঁ এইবিলাক বস্তু হয়তো ভাল নাপায় বহু লোকে ভাল নাপায় যিবিলাক পায় নাপায় এইবিলাকতে ব্যস্ত হৈ থাকে গতিকে ইমান অপায় অমংগল কিবাকিবি বহুত হৈ থাকে কিন্তু বিজ্ঞানক যি ভাল পায় তেওঁলোকৰ মনবিলাক বৈজ্ঞানিক দৃষ্টিভংগী হয় বৈজ্ঞানিক দৃষ্টিভংগী যি মনৰ হ'ব তেওঁলোকে নিশ্চয় নিজৰ বলত তেওঁলোকে উন্নতি কৰিবই পাৰিব চ' সেই ধৰণৰ কথাবিলাক তাৰ বাবে মানুহে চকু কাণ নাক আৰু লগতে মন মগজু সকলো খোলা ৰাখিব লাগিব কাৰণ তেওঁলোক যুক্তিবাদী হ'ব লাগিব যুক্তি সহকাৰে তেওঁলোকে চিন্তা কৰিব পাৰিব লাগিব মই আপোনাক এজন ফিলচফাৰৰ উদাহৰণ দিওঁ সেই ফিলচফাৰজনক প্ৰায় মই ছ'চিয়েল ছাইটত লিখি থাকোঁ সেইজনক মই খুব ভাল পাওঁ তেওঁ হ'ল ছক্ৰেটিছ যীশু খ্ৰীষ্ট জন্ম হোৱাৰ বহু বছৰ আগতে তেওঁ জন্ম হৈছিল কিন্তু ছক্ৰেটিছে মানুহক শিকাইছিল যে হোৱাট ইজ ৰাইট জাষ্ট ট্ৰু কোনটো সত্য সুন্দৰ আৰু ন্যায়সংগত সেই কামটো মানুহক কৰিবলৈ শিকাইছিল আৰু সেইটো কাৰণে তেখেতক কি কৰা হৈছিল পয়জন দি মৃত্যুদণ্ড দিয়া হৈছিল কিন্তু ছক্ৰেটিছ তেতিয়াও আছিল এতিয়াও আমাৰ মাজত আছে তেওঁ পাৰ্থিৱ শৰীৰটো নাই কিন্তু সেইজনেই যিটো ৰাইট জাষ্ট ট্ৰু সত্য সুন্দৰ আৰু ন্যায়সংগত কৰিবলৈ মানুহক শিকাইছিলে সেইটোৱে আছিলে আচলতে ছায়েন্স কাৰণ কেলৈ আপুনি ছায়েন্স যদি হয় চাইণ্টিফিক মেণ্টেলিটি হয় তেতিয়াহ'লে আপুনি যুক্তি সহকাৰে কথাবিলাক বিবেচনা কৰিব পাৰিব লাগিব আপুনি যদি মোক আজি কৈ দিয়ে যে ইয়াতেই হাতী বোলে আপোনাৰ অমিতা এটাৰ ভিতৰতে ভগৱান এটা ওলাইছে তো মোৰ যদি যুক্তি থাকে মই যদি চাইণ্টিফিক মেণ্টেলিটি হওঁ তেতিয়াহ'লে মই আপোনাৰ কথাটোত ঘপকৈ মই হাবুডুবু নাখাওঁ মই চাব পাৰিম যে অমিতাটোৰ ভিতৰত ভগৱান ওলাব পাৰিব নোৱাৰে তো কিন্তু যিসকলে যুক্তিবাদী চিন্তাধাৰা নাই তেওঁলোকে সেইটো হয় বুলি কৈ তাত পৰুৱাৰ নিচিনা লানি নিচিকাকৈ মানুহৰ ঠেলা হেঁচা হ'ব চ' গতিকে তেনেকুৱা ধৰণৰ বহুত ঘটনা হৈ আছে নহয় জানো মই সেই কথাটো কৈছোঁ যে গতিকে সেই যিসকল লোক আছিল ফিলচফিৰ পৰা ছায়েন্সটো ষ্টাৰ্ট হয় চ' ফিলচফিয়ে ছায়েন্সটো ষ্টাৰ্ট কৰে ছায়েন্সটো তাৰ পৰা ডেভেলপ হৈ কালক্ৰমত ডেভেলপ হৈ আমি নিজকে ডেভেলপ কৰি গৈ আছোঁ নহয়নে আপুনি কি কয় সেই ক্ষেত্ৰত না মই একে আপোনাৰ দৰে সহমত আৰু এটা দেখিবলৈ পাওঁ যে আমাৰ বিশেষকৈ আমাৰ যিবোৰ পিছপৰা অঞ্চল অধ্যুষিত অঞ্চল থাকে এই তেওঁলোকৰ লগত অকণমান বিজ্ঞানৰ যিটো প্ৰচাৰ প্ৰসাৰ খুব গুৰুত্বপূৰ্ণ কাৰণ তেওঁলোকে এই বস্তু আপুনি যি অমিতাত ভগৱান ওলোৱাৰ কথা ক'লে তেনেকুৱা ধৰণৰ কিছুমান অন্ধবিশ্বাসত আজিও মানে বশৱৰ্তী হৈ আছে যিটো কাৰণে তেওঁলোক অকণমান বৈজ্ঞানিক চিন্তাধাৰাবিলাক তেওঁলোকে হয়তো ঢুকি পোৱাগৈ নাই তেওঁলোকক আমি কি কৰিব পাৰোঁ কেনেকৈ উলিয়াই নিব পাৰোঁ তেওঁলোকক উলিয়াই অনাৰ কথাটো হৈছে আমি এটা বস্তু বুজাব লাগে যে বিশ্বাস কি বিশ্বাসক আপুনি দুটা ধৰণে ল'ব পাৰে যে বিশ্বাস এটা হ'ল আত্মবিশ্বাস এটা হ'ল অন্ধবিশ্বাস আপুনি তেওঁলোকক কোনটো বস্তুৱেদি তেওঁলোকক লাভ দিব সেই কথাটো তেওঁলোকক আমি বুজাব পাৰিব লাগিব অন্ধবিশ্বাসে আমাক অন্ধ কৰিব পাৰে আত্মবিশ্বাসে আমাক আগবঢ়াই লৈ যাব পাৰে কিন্তু দুইটা বস্তু বিশ্বাস কথাটো হয় যে আপুনি নিজৰ মনেৰে কোনটো হয় বুলি ভাবি লৈছে ছাপ'জ মই আপোনাক যদি এতিয়া কৈ দিওঁ আপুনি মানুহ নহয় আপুনি গৰু আপোনাৰ যদি আত্মবিশ্বাস নাথাকে তেতিয়াহ'লে আপুনি ভাবি ল'ব যে হয় মোক প্ৰণৱ দাইদেউ ক'লে মইতো গৰু বুলি ক'লে মই গৰু হয়নে নহয় কথাটো কিন্তু যদি আপোনাৰ আত্মবিশ্বাস থাকে আপুনিতো ভাবিব নহয় গৰুটো চাৰিঠেঙীয়া মইতো দুঠেঙীয়া আৰু মোৰতো মগজ আছে গৰুটো মগজটো নাই গতিকে মই গৰু নহয় তো গতিকে কথাটো হ'ল তেনেকুৱা প্ৰতিটো কথাতে আত্মবিশ্বাস অন্ধবিশ্বাস সোমাই থাকে গতিকে সেই মানুহবিলাকক আমি অন্ধবিশ্বাসৰ কবলৰ পৰা আঁতৰাই আনিব লাগিব আঁতৰাই আনিবৰ কাৰণে কিন্তু আমি অকলশৰীয়াকৈ চাইণ্টিফিক মেণ্টেলিটি মানুহখিনিয়ে পৰা নাই কাৰণ কেলৈ তেওঁলোকক এটা বিশেষ মুষ্টিমেয় মানুহে নিজৰ স্বাৰ্থৰ কাৰণে তেওঁলোকৰ মানসিকতাক স্খলন কৰি পেলাই ব্যৱহাৰ কৰি থাকে চ' সেই ঘটনাবিলাক হৈ থাকে গতিকে সেইবিলাকত অৰ্থও জড়িত হৈ আছে গতিকে সেই অৰ্থজড়িত কথাটো আপুনি চাব পাৰে যে আজি যে জ্যোতিষাস্ত্ৰ মানুহক যি আভুৱা ভৰে তো সেই জ্যোতিষাস্ত্ৰত বহুত ডাঙৰ অৰ্থ সোমাই আছে গতিকে সেই অৰ্থনৈতিক দিশ এটা সোমাই থকাৰ কাৰণে সেই মানুহবিলাক তাৰ পৰা মুকলি হ'ব নোৱাৰে নহয়নে তো আপুনি জ্যোতিৰ্বিজ্ঞানৰ লগত জড়িত বহুখিনি জ্যোতিষাস্ত্ৰৰ কথা হ'ব পাৰে যে আজি কৈ দিব পাৰে যে মংগল গ্ৰহটো মানে আমাৰ কাষলৈ আহিছে গতিকে এনেকুৱা হ'ব এয়া অপায় মংগল হ'ব আপুনি পাথৰ পিন্ধিব লাগিব কিবা কৰিব লাগিব সেইবিলাক কথা কিন্তু আপোনাৰ যুক্তি সহকাৰে বিবেচনা কৰিলে সেইবিলাক কথাৰ বিশেষ মূল্য নাই গতিকে তাতেই ওলাই পৰে আমি আত্মবিশ্বাস আৰু অন্ধবিশ্বাস গতিকে সেই যিখিনি মানুহক আপুনি পইণ্ট আউট কৰিছে সেই মানুহখিনিৰ মনত আত্মবিশ্বাসৰ ভাৱটো আমি জাগ্ৰত কৰিব লাগিব সেই মানুহখিনিক আমি উদ্ধাৰ কৰিব লাগিব আচলতে বিজ্ঞানৰ প্ৰতি আকৃষ্ট কৰিবৰ কাৰণে তেতিয়াহে আমাৰ কিন্তু মানে আপোনাৰ দৰে ব্যক্তিসকলৰ কষ্ট আৰু ত্যাগ
মানে সফল হ'ব? নহয়, মই কৰিছোঁ কিছু বা বহু লোকে কৰিছে, যেনেকৈ আপোনালোকে আহিছে পৰোক্ষভাৱে আপোনালোকেও সহায় কৰিছে। কিন্তু কথাটো হৈছে কি যে আমি সেই মানুহবিলাকক বিভিন্ন প্ৰক্ৰিয়াৰে তেওঁলোক যদি অশিক্ষিত হয় তেওঁলোকক শিক্ষাটো আমি দিব লাগিল। গতিকে ব্যক্তিগতভাৱে ময়ো বহু চেষ্টা কৰিছোঁ, বিভিন্ন লেকচাৰ দিওঁ ছাত্ৰ ছাত্ৰীৰ লগত। মই নিজে ছ'চিয়েল ছাইটতো যথেষ্ট এক্টিভ বিজ্ঞাজ্যোতি হিচাপে মই ফেচবুক পেজ এণ্ড ইউটিউব চেনেলো মই কৰিছোঁ তাত বিজ্ঞানৰ বিষয়বিলাক। চ' গতিকে সেই কথাবিলাকৰ উদ্দেশ্য আমাৰ এটাই, যাতে তেওঁলোকক সঁচা কথাটো তেওঁলোকক মনত আমি দিব পাৰোঁ। কিন্তু এতিয়া কথাটো ওলাইছে কাৰণে মই আপোনাক এষাৰ কথা ক'ব খুজিছোঁ। আপোনালোকেতো চিনি পায় যে এতিয়া টেলিস্কোপ দেখি আহিলে। টেলিস্কোপ আৱিষ্কাৰ কৰিছিলে আপোনাৰ উদ্ভাৱন কৰিছিলে গেলিলিও গেলিলি, হয়নে? তো গেলিলিও গেলিলি এটা সৰু কথা আপুনি জানি থওক, যিটো আপোনাৰ ৰাইজে জানিলেও বৰ ভাল কথা। এতিয়া আমি জানো যে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে, কিন্তু আজি 1000 বছৰৰ আগতে মানুহে নাজানিছিল যে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে। মানুহে বিশ্বাস কৰিছিল যে সূৰ্যটো পৃথিৱীৰ চাৰিওফালে ঘূৰে, গম পালে? তো সেই বস্তুটো আপোনাৰ ক্লডিয়াছ টলেমি বুলি এজনে সেই সূত্ৰটো দিছিলে। কিন্তু যেতিয়া কোপাৰ্নিকাছৰ নাম শুনিছে, কোপাৰ্নিকাছে যেতিয়া গম পালে যে নহয় এইটো ভুল, আচল সত্যটো হ'ল যে সূৰ্যটোৰ মাজত পৃথিৱী আৰু বাকী গ্ৰহবোৰ চাৰিওফালে ঘূৰি ফুৰে। কিন্তু কোপাৰ্নিকাছে সেইটো সূত্ৰ তেওঁ লিখি পেলাই প্ৰকাশ নকৰিলে। প্ৰকাশ কৰাহেঁতেন কোপাৰ্নিকাছক তেতিয়া মৃত্যুদণ্ড দিলেহেঁতেন সেই সমাজ ব্যৱস্থাই। কিন্তু কোপাৰ্নিকাছ মৃত্যুৰ 100 বছৰৰ পিছত গেলিলিও গেলিলিয়ে গম পালে যে কোপাৰ্নিকাছে এইটো উদ্ধাৰ কৰিছিলে গৱেষণা কৰি। তেতিয়া গেলিলিও গেলিলিয়ে কোপাৰ্নিকাছৰ সেই কিতাপখন যেতিয়া প্ৰকাশ কৰোঁতে গেলিলিওক আজীৱন গৃহবন্দী কৰি ৰাখিলে। আৰু সেই গেলিলিওৱে আকৌ আপোনাৰ উদ্ভাৱন কৰিলে টেলিস্কোপ। আৰু আপুনি এই মুহূৰ্তত ভাবি চাওক, যদি আপোনাৰ টেলিস্কোপ নহ'লহেঁতেন তেতিয়াহ'লে আপোনাৰ ছেটেলাইট চেনেল, আপোনাৰ মোবাইল বা যিখিনি চাইণ্টিফিক ডেভেলপমেণ্ট হৈছে সেইবিলাক নহ'লহেঁতেন। এতিয়া এক মুহূৰ্তৰ কাৰণে আপুনি ভাবি চাওকচোন, আপোনাৰ হাতত মোবাইলটো নোহোৱাকৈ আপুনি কিমান সময় থাকিব পাৰিব সুস্থ অৱস্থাৰে? মোবাইলটো যদি আপোনাৰ ইয়াতে হেৰাই গ'ল, আপোনাৰ ৰাতি টোপনি নধৰিব, কিবা এটা আপোনাৰ নাই হ'ব। তো ঘটনাটো কি হয়নে নহয় কথাটো? নাখালেও মোবাইল নোৱাৰে। আজি পৰিস্থিতি তেনেকুৱা, হয়নে নহয়? চ' গতিকে যদি গেলিলিওক আমি যদি গৃহবন্দী কৰি ৰাখিলে সেইজন মানুহ, তেওঁকে যদি হত্যা কৰি দিলেহেঁতেন, আমি টেলিস্কোপ নাপালোহেঁতেন। এনেকুৱা ধৰণৰ বিভিন্ন কথা আছে যিবিলাক আচলতে ছায়েন্সটোতো আমি ডেভেলপহে কৰি লৈ আহিছোঁ। গতিকে আমাৰ প্ৰত্যেকৰে দায়িত্ব থাকে। আমি কৰাৰ নিচিনা কিছু কাম কৰিছোঁ, আপোনালোকে পৰোক্ষভাৱে সহায় কৰিছে বা বেলেগ আৰু কিছুমানে কৰিছে। আল্টিমেট কথাটো কি হ'ল, আমি যিখন সমাজত জীয়াই আছোঁ সেই সমাজখনক আমি সুস্থ আৰু সুন্দৰভাৱে আমি সমাজখনত জীয়াই থাকি আমি আগবঢ়াই লৈ যাব লাগে। আৰু সেই আগবঢ়াই লৈ যাবৰ কাৰণে আমাক বৈজ্ঞানিক দৃষ্টিভংগী আমাক বিৰাটেই জৰুৰী। টপ টু বটম, সৰুৰ পৰা ডাঙৰলৈকে সকলোকে বৈজ্ঞানিক দৃষ্টিভংগী এটা লাগে মানসিকতাৰ। তেতিয়াহে আচলতে কথাবোৰ ভাল হ'ব, নহয় জানো? আমি আগবাঢ়ি গৈ থাকোঁ, গতিকে আমি প্ৰকৃতিৰ মাজত সোমাই গৈ থাকোঁ আৰু আমি বিজ্ঞানৰ লগত আৰু সোমাই গৈ থাকোঁগৈ। এজন শিশু এখন দেশৰ ভৱিষ্যত। প্ৰতিটো শিশুক অভিভাৱকসকলে সৰুৰে পৰাই এক সুস্থ পৰিৱেশৰ মাজত তেওঁলোকৰ কোমল মন আৰু মগজুত বিজ্ঞানৰ বীজ সিঁচি দিব লাগে। মুকলি পৰিৱেশত ধূলি-বালিৰ সৈতে বাগৰি প্ৰাকৃতিক শিক্ষা লাভ কৰিবলৈ দিব লাগে কোমল মনৰ শিশুসকলক। পৰিৱেশটো ইমান ধুনীয়া, এই ধুনীয়া পৰিৱেশতে আচলতে বিজ্ঞানক অধ্যয়ন কৰাটোৱে এক সুকীয়া মাদকতা আছে, হয়নে? আৰু প্ৰণৱ দা, এটা কথা মই অনুভৱো কৰোঁ ব্যক্তিগতভাৱে, কাৰণ বৰ্তমান যিখন সাম্প্ৰতিক সময়, বৰ্তমান পৃথিৱীখনত আমাৰ দেখা গৈছে যে যিখিনি আমাৰ সৰু সৰু ল'ৰা ছোৱালী উঠি অহা, তেওঁলোকে প্ৰকৃতি জগতৰ পৰা আঁতৰি পেলাই অলপমান আবদ্ধ এটা ভিডিঅ' গেম খেলা হওক বা এনেকুৱা কিছুমানৰ প্ৰতি বেছি আকৰ্ষিত হৈছে। কিয় হৈছে সেইটো নাজানো বাৰু, বহুত কাৰণ জড়িত থাকিব পাৰে। তেওঁলোকক কিন্তু এই প্ৰকৃতিৰ মাজলৈ উলিয়াই নিব লাগে। কেনেকৈ উলিয়াই নিম এতিয়া আমি? তেওঁলোকক প্ৰকৃতিৰ মাজলৈ উলিয়াই অনাৰ দায়িত্বটো হৈছে আমাৰ মানে অকল ছায়েন্স কাম কৰা মানুহখিনিয়ে কথা কোৱা নাই, আমি উঠি অহা প্ৰজন্মৰ কথা কৈছোঁ। আমি যদি অগ্ৰজ হওঁ, সিহঁতি অনুজ, অগ্ৰজসকলে মাক দেউতাক হওক বা পৰিৱেশৰ যিখিনি মানুহ আছে সেইখিনিয়ে তেওঁলোকক প্ৰকৃতিৰ প্ৰতি আকৰ্ষিত কৰিবই লাগিব। কাৰণ কেলৈ, প্ৰকৃতিতে আছে সকলো বস্তু। মই ধৰি লওক, আমি ভাবোঁ যে প্ৰকৃতিতনো কি কৰিম, কি শিকাম ইত্যাদি বহু কথা। কিন্তু মই যদি আপোনাক সৰু উদাহৰণ এটা দিওঁ, মোৰ এইফালে যিজোপা গছ আছে, এই গছজোপাৰ পাত এনেকুৱা, হয়নে? এই ঠাল ঠেঙুলি। কিন্তু এয়াত এখিলা গছপাত পৰি আছে, এই গছপাতখিলা সৰু ল'ৰা এটাক যদি আমি আনি, যদি মাকে হওক দেউতাকে হওক, তাক যদি চিন্তাৰ খোৰাক এটা দিবলৈ হয় যে তুমি চিন্তা কৰাচোন আজি যে এই গছপাতখিলাৰ ইমান ডাঙৰ এনেকুৱা কিয় হ'ল আৰু এই গছপাতখিলাৰ এনেকুৱা কিয় হ'ল, এই দুটা কথা তুমি চিন্তা কৰাচোন। সি নিশ্চয় কিবা এটা চিন্তা কৰি সন্ধিয়াকৈ ক'ব দেউতাকক, ভুলেই হওক শুদ্ধই হওক। কিন্তু সেই যে চিন্তা কৰাটোতে কি হ'ল, সি কিউৰিয়াছ হৈ পৰিলে। এই কিউৰিয়াছ মানে হ'ল অনুসন্ধিৎসু মন এটাৰ সৃষ্টি হোৱা। গতিকে সেই অনুসন্ধান কৰিব পৰা মনটোত প্ৰতিটো বস্তুত সিহঁতক আমি ৰাস্তা এটা উলিয়াই দিব লাগিব। এই প্ৰকৃতিত ইমান, এই পাৰ্কখনতে ইমান পখিলা ঘূৰি ফুৰিছে, পখিলাবিলাকে কি কৰি ফুৰিছে তুমি ভাবাচোন। বাবাটো সেনেকৈ কৈ কোনোবা এজন মাকে বা দেউতাকে কৈছেনে নাই কোৱা? সেইটো এটা আমাৰ কাৰণে বিৰাট ডাঙৰ কথা। চ' গতিকে সিহঁতি যেতিয়া এই যিটো নেচাৰেল এনভাইৰনমেণ্ট, এইটোত যেতিয়া সিহঁতি মজা ল'ব পাৰিব,
তেতিয়াই আচলতে সিহঁতি কিউৰিয়াছ হৈ পৰিব আৰু ইমান বেছি স্ক'প আছে কিউৰিয়াছ হৈ পৰিলে সিহঁতি সেইটোকে সিহঁতৰ মেণ্টেলিটিটো চাইণ্টিফিকেলি ডেভেলপ হ'ব ধূলি বালি গছ পাত পৰুৱা চৰাই চিৰিকটি গছ চবতে এভৰিথিং আপুনি শিকাৰ বহু বস্তু আছে তো সেই কামখিনিকে আমি কৰিবলৈ টান পাওঁ আমি নিজেই ব্যস্ত হৈ পৰোঁ নিজৰ কামত আৰু ল'ৰা ছোৱালীক আমি আবদ্ধ কৰি ৰাখি পেলাই সিহঁতক ভিতৰত থৈছোঁ গতিকে যদি আপুনি সিহঁতক শিকাব মই এটা ভাবোঁ যে আমি আমাৰ ছাত্ৰ ছাত্ৰীখিনিক বা তেওঁলোকৰ প্ৰত্যেকে নিজৰ সন্তানটোক কেৱল মাত্ৰ কিতাপৰ শিক্ষাখিনিতে আবদ্ধ নাৰাখি প্ৰকৃতিৰ মাজলৈ এৰি দিব লাগে প্ৰকৃতিয়ে বহুত শিক্ষা দি দিব মানে হয়তো জনা নজনাকৈ আপুনি নিজেও সেইটো অনুভৱ কৰিব নোৱাৰে ন হয় ডেফিনেটলি আপুনি ভাবকচোন যে বহুদিন কাম কৰি একদম বিৰাট ভাগৰ লাগি গৈছে তেতিয়া আমি কি কৰোঁ বাৰু এই ক'ৰবাত ফুৰিবলৈ যাওঁ এই যে ফুৰিবলৈ যাওঁ কিয় যাওঁ আমি এটা ৰিফ্ৰেছমেণ্ট বিচাৰোঁ আমি আমাৰ মেণ্টেল ষ্টেটটো আমি মানে ছেটেল হোৱাটো বিচাৰোঁ চ' গতিকে যেতিয়া ল'ৰা এটা বা ছোৱালী এজনীয়ে অকল কিতাপে যেতিয়া পঢ়ি থাকে সিয়াৰ বস্তুটোত ইয়াক এটা ৰিফ্ৰেছমেণ্ট লাগে সেই ৰিফ্ৰেছমেণ্টটো আমি এনেকুৱা বস্তু দিব লাগে যিটো বস্তুৱেদি সিহঁতক আৰু বেছি এনকাৰেজ কৰি দিয়ে তাত এটা লাৰ্ণিং ফিল্ড এখন থাকে চ' গতিকে সিহঁতক আমি চিনেমা এখন দেখুৱাতকৈ সিহঁতক মোবাইল গেম এটা খেলিবলৈ দিয়াতকৈ সিহঁতক যদি আমি ভাল জেগা এটা যদি য'ত এডুকেশ্যন কিবা এটা আছে তালৈ যদি আমি লৈ আহোঁ ধৰি ল'লোঁ ফৰ এক্সাম্পল এই ছায়েঞ্চ পাৰ্কলৈ যদি লৈ আহিলোঁ সিহঁতে ইয়াত খেলিলে ফুৰিলে খালে বলে ফুৰিলে বিজ্ঞান শিকিলে গুচি গ'ল সিহঁতৰ এটা ৰিফ্ৰেছমেণ্ট হ'ল সেই ৰিফ্ৰেছমেণ্টটোৱে সিহঁতৰ আৰু লাৰ্ণিং কেপেবিলিটিটো বঢ়াই দিব সেনেকুৱা কথাটো মই ভাবোঁ তেনেকুৱা গতিকে এইটো লাৰ্ণিং কেপেবিলিটিটো বঢ়াই দিব তো সিহঁতৰ তেনেধৰণে সময় সাপেক্ষে তেনেধৰণৰ কাম কৰিব লাগে আৰু সিহঁতক তেনেকৈ উলিয়াই নিব লাগে আৰু সেই ইনিচিয়েটিভবিলাক মাক দেউতাক বা যিসকল অগ্ৰজ তেওঁলোকেই ল'ব লাগিব তাৰ কাৰণে কেৱল মাত্ৰ এটা দিন যে আমাৰ ভাৰত চৰকাৰে যিটো পালে হেৰি কৰে ন আপোনাৰ নেশ্যনেল ছায়েন্স ডে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস মই ভাবোঁ যে কেৱল এটা দিনতে সেই দিনটোৰ যিটো আচলতে প্ৰকৃতাৰ্থত উদযাপন কৰে পালন কৰে সেইটোৰ হেৰি নাথাকি পেলাই তাৎপৰ্য নাথাকি প্ৰত্যেকটো দিনে আচলতে যদি নেশ্যনেল ছায়েন্স ডে হয় তেতিয়া তেওঁলোকৰ মাজত আৰু সোমাই যাব আমি এতিয়া নেশ্যনেল ছায়েন্স ডে 28 ফেব্ৰুৱাৰী তাৰিখটো প্ৰতি বছৰ সেইটো এটা নিয়ম মাফিক এটা মানুহৰ মাজত এটা চেতনা জাগ্ৰত কৰিবৰ কাৰণে সেইটো ঘোষণা কৰা হৈছে কিন্তু আমি প্ৰত্যেকেই সেই দিনটোত কৰিবলগীয়া কথা বা তেনেকুৱা চিন্তা চৰ্চা কৰিবলগীয়া কথাখিনি যদি আমি ঘৰতো আলোচনা হয় বা কিবা কিবি হয় তেতিয়াহ'লে আমাৰ মানে কেতিয়াও লোকচান নহয় আমাৰ লাভহে হ'ব ছায়েন্সৰ প্ৰতি আগ্ৰহী হ'ব ল'ৰা ছোৱালী আৰু ছায়েন্সৰ বৈজ্ঞানিক দৃষ্টিভংগী এটা গোট খাব আৰু ঘৰখনত তেনেকুৱা এটা পৰিৱেশ হ'ব তেনেকুৱা এটা পৰিৱেশ হ'লে অপায় অমংগল যিবিলাক থাকে সেইবিলাক নিজে দূৰতে বিদূৰ হ'ব কোনো মানে এই কাৰোবাক হাত দেখুৱাবলৈ কাৰোবাক কিবা কৰিবলৈ এইবিলাকৰ একো জৰুৰীয়ে নাই চ' গতিকে সেইধৰণে হোৱাটো উচিত মূল কথা হ'ল সিহঁতৰ মনটো কিউৰিয়াছ কৰি দিব লাগে সিহঁতৰ মনটোৰ অনুসন্ধিৎসু মন এটাৰ সৃষ্টি কৰিব লাগে আমাৰ কামটো হৈছে সেইটোৱে এফালে ফাগুনৰ মলয়া বতাহ সৰাপাতবোৰে খৰখৰাই পৰিৱেশটোক ফাগুনৰ পৰশ দিলে কিবা এটা নজনা ভাল লাগি গ'ল বিজ্ঞানৰ জগতৰ পৰা ওলাই ডক্টৰ প্ৰণৱজ্যোতি চেতিয়া তেওঁৰ নিচাত মগ্ন হ'ল প্ৰিয় দৰ্শক আপোনালোকে জানেনে প্ৰণৱজ্যোতি চেতিয়া অসমৰ সাহিত্য সংস্কৃতি জগতৰ এজন শক্তিশালী কবি লেখক তথা সুকণ্ঠৰ গৰাকী এজন জনপ্ৰিয় গায়ক ফাগুনৰ এই অনুভৱী মাহটোক জীপাল কৰি তুলিবলৈ অনুৰোধ জনালৈ আমি এনেদৰে তেওঁক প্ৰণৱ দা নিচাৰ বাবে আপুনি অলপ বেলেগ এখন জগততো থাকে আমি সকলোৱে জানো সেইখন জগত অলপ বেলেগ ধৰণৰ আগতে দৰ্শকে ভুল নাভাবিব এখন জগত হৈছে সাহিত্য আৰু সংস্কৃতিৰ জগত প্ৰণৱজ্যোতি চেতিয়া এজন কেৱল বৈজ্ঞানিকে নহয় এজন কবি এজন সাহিত্যিক এজন বিশিষ্ট লেখক এজন গায়ক আৰু কি যে আছে বিশেষণ কি লগা একো মই ভাবিও নাপাওঁ আপোনাৰ ওপৰত গতিকে আজি কি আপোনাৰ পৰা কবিতা শুনিম নে গান শুনিম কি শুনাব মই তেনেধৰণে কিবা শুনাম বুলি মই ভাবা নাই কিন্তু মই জাষ্ট এটা ক'ব খুজিছোঁ মই বৰ বিশিষ্ট নহয় কিন্তু মোৰ বিভিন্ন ক্ষেত্ৰত ইণ্টাৰেষ্ট আছে আৰু ইণ্টাৰেষ্ট থকাৰ কাৰণে মই কামখিনি কৰি থাকোঁ মই আগতে সংগীত জগতত আছিলোঁ গান গাইছিলোঁ গান লিখিছিলোঁ এতিয়া কিবা কিবি বিভিন্ন আৰ্টিকলো লিখি থাকোঁ কবিতাৰ লগত মই জড়িত নাটকৰ লগত অকণমান আছিলোঁ কিন্তু কথাবোৰ হৈছে কি যে সেই বস্তুবিলাক সাহিত্য সংস্কৃতি এইটো কাৰণে মই ভাল পাওঁ সমাজখনক মই ভাল পাওঁ আৰু সেই সমাজখনত থাকি পেলাই মই নিজে আনন্দ ল'বৰ চেষ্টা কৰোঁ গতিকে প্ৰতিটো বস্তু আচলতে মই পাৰোঁ বুলি ঠিক মই নকওঁ যে মই চেষ্টা কৰোঁ এতিয়াও চেষ্টা কৰি আছোঁ এতিয়াও চাওকচোন সৰাপাতবোৰো সৰিছে সৰি পেলাই চাৰিওফালে পৰিৱেশটো ধুনীয়া কৰিছে মানে এটাই আমাক চাগে এটা অনুৰোধ কৰিছে যে প্ৰণৱ দাই এটা কবিতা গাব লাগে কবিতা কৰিব পাৰোঁ নিজৰ কবিতা বহুত আছে কিন্তু মই কবিতাৰ কথাবিলাক মনত নাথাকে যদি মানে মোৰ চাই ল'ব পাৰোঁ তেতিয়াহ'লে মই কবিতা এটা ধুনীয়াকৈ মই কৰিব পাৰোঁ গীত গাব লাগে গীত মই কি গাম মই গীত এটা বাৰু মই নিজৰ লিখা গীত এটাকে মই অকণমান গাইছোঁ পটকৈ গায়ক বুলি ক'লেও গায়কে গীত গাই দিব পৰা এইটো এটা বৰ বেলেগ ধৰণৰ কথা বাৰু জিৰ জিৰ মুকলি বতাহে যাক
কোহে কোহে প্ৰভাতী সূৰুজৰ প্ৰকাশ বলিছে দেখিছানে বন্ধু চোৱা সৃষ্টিৰ বলুকাত বিয়নি মেলা নিগৰে জেউতি নতুন বন্ধু থমকি ৰৌনুকিয় জিৰ জিৰ মুকলি বতাহে যাক কোহে কোহে প্ৰভাতী সূৰুজৰ প্ৰকাশ। এই গীতটো মই বহু বছৰ আগতে লিখিছিলোঁ, নিজেই সুৰ কৰিছিলোঁ। এটা বিশেষ অনুষ্ঠানক মই গিফ্ট দিছিলোঁ আৰু সেই অনুষ্ঠানটোৰ নাম আছিলে পিলগ্ৰিমেজ, মানে তীৰ্থযাত্ৰী। গতিকে গোটেই গানটোৰ মই মূল ভাৱটো সেই তীৰ্থযাত্ৰীৰ ওপৰতে ৰাখি আমাৰ জীৱনটোক তাত মই সমৃদ্ধ কৰি পেলাই গীতটো কৰিছিলোঁ। গতিকে এইকণে মনত আছিলে, মই এইকণকে গাই দিলোঁ আৰু ইয়াতে। আৰু সেই গীতে আমাক সকলোকে মোহিত কৰিলে আৰু বিশেষকৈ ফাগুনৰ বলীয়া বতাহ জাকে আমাক চুই আছে। আমি কথোপকথন কৰি আছোঁ সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত, বিজ্ঞানৰ কথা, সাহিত্য, সংস্কৃতি, কত কিমান কথা আছে। এজন ব্যক্তিৰ পৰাই যে আমি ইমানখিনি উলিয়াব পাৰিছোঁ, সেয়া আমাৰ কাৰণে বহুত ডাঙৰ কথা। আৰু আপুনিও যে ইমান ব্যস্ততাৰ মূৰত আমাক অকণমান সময় দিছে দৰ্শকৰ বাবে, সেয়াও মানে একদম আৰু আপোনাক ওচৰত আমি চিৰকৃতজ্ঞ সদায়। শেষত কি ক'ব? শেষত মই ইয়াকে ক'ম, আছাম ফ্লেছ সদায় আগবাঢ়ি গৈ থাকক। তেওঁলোকে সকলো ইয়ালৈ আহিছে, তেওঁলোকৰ উদ্দেশ্য এটাই, যাতে তেওঁলোকৰ কামখিনিয়ে সমাজত অকণমান কিবা অৱদান আগবঢ়াব পাৰে। আৰু সেই অৱদান আগবঢ়াৰ উদ্দেশ্যেৰে আছাম ফ্লেছে আপোনালোকে আহি মোৰ ওচৰলৈ আহিলে, মোৰ পৰা কিবা অকণমান লৈ পেলাই সমাজত এৰি দিব খুজিছে, সেইটো যথেষ্ট ভাল কাম। গতিকে আপোনালোকৰ উত্তৰ উন্নতি কামনা কৰি মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আপোনালোকৰ এই জয়যাত্ৰা অব্যাহত থাকক। ধন্যবাদ। আমিও দৰ্শকসকলক এনেকুৱা এজন ব্যক্তি আপোনালোকৰ আগত আজি চিনাকি কৰি খন্তেক সময় মত বিনিময় কৰিবলৈ পাই যথেষ্ট সুখী। কিন্তু আক্ষেপ এটা থাকি গ'ল যে আপোনাৰ পৰা আমি ইমান ল'বলগীয়া আছিলে, হয়তো সময়ৰ অভাৱত আমি ল'ব নোৱাৰিলোঁ। কিন্তু পৰৱৰ্তী সময়ছোৱাত আমি দৰ্শকৰ যদি আমি সঁহাৰি পাওঁ, নিশ্চয়কৈ আমি বহুত কথা বিজ্ঞানৰ আমি লৈ আহিম, সৰু সৰু কথা। গতিকে আজিলৈ ইমানতে আমি অনুষ্ঠান সামৰিছোঁ। আৰু এনেকুৱা এজন ব্যক্তি আমাৰ গৌৰৱ, আৰু সকলোৱে সহায় সহযোগিতা কৰিব। বিশেষকৈ ছাত্ৰ ছাত্ৰীক তেখেতে যি কষ্ট কৰি আহিছে, সেই কষ্টৰ বিনিময়ত তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ যাতে অকণমানো কিবা সুবিধা হয়, তাৰ বাবে আহক যোৰহাট ছায়েন্স চেণ্টাৰলৈ, প্লেনেটৰিয়ামলৈ। এখন সুস্থ সমাজৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানৰ প্ৰতি আকৃষ্ট কৰিবলৈ প্ৰস্তুত কৰা হ'ল আজিৰ এই প্ৰতিবেদন। আমি আশাবাদী বৈজ্ঞানিক চিন্তাধাৰাৰে পুষ্ট হৈ সমাজৰ অধ্যুষিত অঞ্চলৰ লোকসকলৰ মাজত বৈজ্ঞানিক চিন্তাধাৰাৰ উন্মেষ ঘটিব। অতঃপৰে আছাম ফ্লাছৰ এই বিশেষ অনুষ্ঠানটি উপভোগ কৰাৰ বাবে প্ৰতিজন দৰ্শকক ধন্যবাদ সুহৃদয়ৰ। আমাক এনেদৰে সঁহাৰি আগবঢ়াব। আমি প্ৰতিশ্ৰুতিবদ্ধ যে আপোনালোকৰ মনোৰঞ্জনৰ বাবে লৈ আহিম আমি বিশেষৰো বিশেষ অনুষ্ঠান, আছাম ফ্লাছ এক্সপ্ল'ৰ আনটল্ড এণ্ড আনচিনত।